হেল্ল' আছাম ৰাইডাৰ্ছ, কি খবৰ? আশা কৰোঁ চবৰে ভালে, মোৰো ভালে। বাকী মানে আছে আজি চকা মানে ৰিয়েৰৰ চকাটো আছে, তাকে ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ। বছৰ ৰিম মানে ৰিভিউ ভিডিঅ' এটা বনাই দিওঁ ভাবিলোঁ। হাছান প্ৰ' এইটো চাউণ্ডটো কিহৰ কাৰণে আহে আৰু কি আছে ইয়াৰ ভিতৰত, তাকে আজি শিকাম। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, তো কি হ'ব কি নহ'ব। তো বাকী যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি ভিডিঅ' যদি ভাল লাগে লাইক কৰি দিব, কমেণ্ট কৰিব নাপাহৰিব। তো বাকী এইটো চাব পাৰে, তাকে দেখাওঁ ব'লক। প্ৰথমতে এইটো খুলিব লাগিব, এইটো চাব পাৰে। এইটো এনেকৈ টানি দিলে খুলি যাব। তো এইটো খুলি লৈছোঁ, দেখাই দিছোঁ তাৰপিছত কি আছে ইয়াৰ ভিতৰত। আৰু এটা কথা পাহৰিলোঁ, এইটো চাউণ্ডটো যদি শুনিব মন আছে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। চাউণ্ডটোতো জানেই কেনেকুৱা চাউণ্ড হ'ব পাৰে, আৰু যোনে যোনে শুনিব পাৰিব। তো চাউণ্ডটো দেখাই দিম, সেইকাৰণে চাউণ্ডটো শুনিব পাৰে। চাউণ্ডটো শুনিছে কেনেকুৱা চাউণ্ড, চলাই দিলে আৰু কেনেকুৱা চাউণ্ড হ'ব তো জানিবই চাগে। তো অলপ শুনাই দিছোঁ, এইটো খুলি গ'ল, চাব পাৰে। টানি টানি ঘূৰাই ঘূৰাই টানি খুলি দিব লাগিব। সেইটো চাব পাৰে কি আছে এইকেইটা, চাউণ্ডটো কিহৰ কাৰণে আহে চাই লওক। সেইটোৱে বস্তু যিটো কাৰণে চাউণ্ডটো আহে, সেই মানে বাকী ভিতৰৰ বস্তুখিনি আছে চাব পাৰে কি আছে কি নাছে, তাকে বলক দেখাই আছোঁ। আজি ভিডিঅ'টো বনোৱা মেইন এইম হ'ল যে অসমৰ কোনেও নাজানে এইটো হাব কেনেকুৱা কি বস্তু। নৰ্মেল হাব লগাই দিয়ে, হাব লগালে কি হয় কি নহয় তাকে আজি শিকাম। তো এইপিনে আছে চাব পাৰে, সেইটো কি কি আছে কি কি নহয় চব দেখাই আছোঁ। সেইটো দেখা পাইছে 9 স্পীডৰ কেছেট। সেইটো হ'ল এটা হাব ৰেইনব' কালাৰৰ হাব, চাব পাৰে কালাৰফুল পূৰা ৰেইনব' কালাৰত কিনিছোঁ। কিমান দি কিনিছিলোঁ পাহৰিলোঁ, খালি দামী হয় আৰু জানো চাউণ্ড দিয়া খালি সেইটো কাৰণে লৈছিলোঁ। তো এইকেইটা যে দেখিছে এইকেইটা কি বুলি কয়, কুঠাৰ বুলি কয় অসমত। এইকেইটা চাব পাৰে, দাঁত টিঠ হয় এইকেইটা, টিঠ হাবৰ টিঠ। ইয়াত টিঠতো 6টা টিঠ আছে দেখিছে। নৰ্মেলত থাকে আপোনাৰ, নৰ্মেলত হয়তো কেইটা থাকে, নৰ্মেলত 2টা থাকে আৰু ইয়াত আছে 6টা। হাইব্ৰিড না, হাইব্ৰিডত থাকিব 6টা টিঠৰ মাজতো আকৌ আছে 3টা দেখিছে, তিনিটা টিঠ আছে। তো এইকেইটা বস্তু যেতিয়া ইয়াত লাগে, ইয়াত গাঁত আছে দেখিছে টিঠ, এইকেইটা চাব পাৰে টিঠ আছে ইয়াতো ছাইডতো। তো এইকেইটা টিঠ যেতিয়া ঘঁহনি খায় তেতিয়া চাউণ্ডটো হয়। তাতে এটা বিয়েৰিং হয়, বিয়েৰিঙৰ হাব। এইটো বিয়েৰিং কি বস্তু ওলাই আহিলে নাজানো, বিয়েৰিঙৰ হাব হয়। পূৰা ফ্ৰী হয়, পূৰা ফ্ৰী ঘূৰে, সেইকাৰণে ৰখি নাযায় বস্তুটো, ঘূৰিয়ে থাকে যে ঘূৰিয়ে থাকে সেইটো কাৰণে ঘূৰি নাযায়। তো চাব পাৰে। তো ভিডিঅ'টো ক'ত বনাইছে দেখিছে চাগে, এইপিনে ক'ত বনাইছোঁ ভিডিঅ', ধানৰ মাজত বনাইছোঁ ভিডিঅ'। ধান এসোপা কি কি আছে ইয়াৰ মাজতে ভিডিঅ' বনাই দিছোঁ চাব পাৰে। সেইকাৰণে মানুহক বস্তু জেগা নালাগে, বনাব লাগে খালি। তো এইটো চাব পাৰে 9 স্পীডৰ কেছতে এইখিনিয়ে বস্তু থাকে। পূৰা টিঠ, খালি টিঠ 6টা টিঠ থাকে আৰু এইপিনেও টিঠ থাকে। ইয়াত অইল ইমান নলগাব নহ'লে চাউণ্ডটো নাইকিয়া হৈ যাব। অইল লগালে ইয়াত চাউণ্ড নাইকিয়া হৈ যাব। ইয়াত কিবা কাৰণে থাকে চাব পাৰে, লাভাৰ টাইপ ডাষ্ট প্ৰুফৰ কাৰণে। সেইকেইটা ইমানে আছিলে হাছান প্ৰ' 7, নামটো হ'ল হাছান প্ৰ' 7 ৰেইনব' কালাৰ। দামী হয় কাৰণে ভালো, আৰু ওৱান টাইম ইনভেষ্টমেণ্ট, বহুত দিন যাব। তো গাইজ ভিডিঅ'টো ইমানলৈকে আছিলে। তো ভিডিঅ'টো যদি চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব যদি ভাল লাগিলে চাই। বাকী কমেণ্টত জনাব কেনেকুৱা লাগিলে কেনেকুৱা নাই লগা। তো শ্বেয়াৰো কৰি দিব লগৰবোৰক, আৰু যোন নতুন আছে ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইবটো মেইন, তো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়ালৈকে বাই বাই।